Hey guys, মই দীপজ্যোতি এইটো ইউটিউবৰ মোৰ ফাৰ্ষ্ট ব্লগিং আৰু আশা কৰোঁ সকলো তোমালোক ভালে আছা আৰু যিসকল ভাল নাই মহাদেৱৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ ভাল হওক। আজি গৈ আছোঁ আমি মাছ ধৰিবলৈ। যেনেকৈ মোৰ লগত আছে দুজন সহপাঠী, এটা মোৰ সৰু ভাই আৰু মোৰ লগত আছে এজন ডাঙৰ দাদা। তো ব'লা আজি মই ঘৰৰ পৰা ওলাই আহিলোঁ আৰু ভিডিঅ'টোৰ জৰিয়তে মই আৰু এটা কথা ক'ব বিচাৰিছোঁ যেনে এইটো আমাৰ নামঘৰ মানে কাম চলি আছে, সিফালেও কাম হৈ আছে আৰু ইয়াতো ঘৰ হেৰি কিবা কিবি কাম চলি আছে। আজি কাম অফ হৈ আছে, আকৌ হ'ব নেকি কালিৰ পৰা। তাৰপিছত এই মোৰ সহপাঠীজন বুলি কৈছিলোঁ ভাই বুলিজন এই আহি আছে জাল লৈ। জালখন আমাৰ ইয়াত গুকুৰা জাল বুলি কয়, তোমালোকে তাত কি বুলি কয় কমেণ্ট কৰি জনাবাচোন। ভাই আহিলি মই আমাৰ 3 নম্বৰ সহপাঠীজনৰ ঘৰ পালোহি। যেনেকৈ মই কৈছিলোঁ দাদা দাদা মই মাছ ধৰিবলৈ ৰেডি হৈ আছো যাম এতিয়া আজি কি কৰিবলৈ যাওঁ আমি মাছ ধৰিবলৈ লগত আৰু আমাৰ এজন সহপাঠী আমাৰ টিকলু বুলু লালু পোৱালিটো আমি এতিয়া যাম আৰু চাই থাকিব ভিডিঅ'টো স্কিপ নকৰাকৈ। আৰু মানে মাতটো ভাঙি গৈছে, যোৱাকালি পাৰ্টি খাইছিলোঁ, পাৰ্টি খাই লৈ গোটেই ৰাতি মানে পথাৰতে নাচ বান গান এইবিলাক কিবা কিবি কৰি মাত ভাঙিছে, অৱস্থা নাই। এই আমি তিনিওটা, এইটো মই এইয়া ৰূপম, সেই আগত অনিল দাদা গৈ আছে সেইয়া জাল লৈ পেলাই শ'ল মাছ ধৰিব বোলে লোকৰ। এয়া আমাৰ টিং লৈ এয়া ঘুকুটা জাল লৈ পূৰা একদম আমি মাছ ধৰিবলৈ এতিয়া গৈ আছোঁ আৰু। Hey guys, আমি এতিয়া ফাইনেলি মাছ ধৰা জেগা আহি পাই গ'লোঁ। এই আমাৰ লোকৰ জাল লৈ একদম নামিলে গৈ আৰু এয়া গৈ আছোঁ আমি। দেখুৱাই থাকিম আপোনালোকে, চাই থাকিব ভিডিঅ'টো স্কিপ নকৰাকৈ দেই গাইজ, চাই থাকিব। এইটো আমাৰ ফিচাৰী, ইয়াত ফিচাৰীত মাছ ধৰা মাজে ৰাজহুৱা ফিচাৰীত মানে আমি মাছ ধৰিব লাগিছোঁ মনে কোনেও গম নোপোৱাকৈ। গম পালে এখন বৰ বেয়া কথা হ'ব আৰু। এই আমাৰ ভাই ডাঙৰ ককাই মোৰ এইয়া নামিয়ে গ'ল লোকৰ পানীত ঠাণ্ডা বোলে, এয়া ভয় খাইছে অকণমান। এইয়া মাছ তোমালোকক দেখুৱাব পাৰা, কেমেৰাটো মানে মোৰ বেয়া নহ'লে দেখুৱালোঁ হয়। মাছ ইয়াত দৌৰা দৌৰি কৰিলে লোকৰ মাছ জাল লৈ একদম হেৰি আমাৰ এইটো অলগদ্ধটো এইটো দেখিছানে? এই অলগদ্ধটো টিং লৈ পেলাই ৰখি আছেতো, নামিব লাগে। ইয়াক গৈ ভাই ইয়াক মাছ ভাগ কমকৈ দিম দেই আমি। দুইটা কাজিয়া মাছ ধৰিলোঁ দে, তহঁত দে উঠা না দে মই ধৰিছোঁ দে না এডাল মোক দে, তই পিছলৈ যা দে জোৰ দে মাছ সোমাই গ'ল তুৰা মাছ। সেই গাইজ চাই থকা আমি দেখুৱাই আছোঁ তোমালোকক। এনেকৈ তোমালোকো এদিন ওলাই আহিবা মাছ ধৰিবলৈ। ফাইনেলি ক'লৈ গ'ল মাছটো? ভাই জাল ফাটা আছে নেকি ভাই? নাই ভাই, ফাইনেলি গাইজ আমি এতিয়া মাছ পালোঁ। পোৱাই নাই লগত ধৰ বিষাদ লাগিব, নহ'লে মুখ লাগিব। ভাই ক'লৈ গ'ল তোৰাটো ধৰি পেলাই? ক'ত যাব? ফাইনেলি গাইজ আমি তুৰা মাছ এটা পাই গ'লো। যি নহওক ভগৱানে আমাক নিৰাশা কৰা নাই, দিলে পাই গ'লো। এইটো ওচৰলৈ এইটো পথৰ আমাৰ হেৰি প্ৰথম যাত্ৰা। পিছলৈও দেখুৱাম, বাকীখিনিও দেখুৱাম পিছলৈ, চাই থাকা। বহুত টাইমৰ পৰা সেইফালে মাছ ধৰি আছিলোঁ গাইজ, বাট মাছ নাপালোঁ। সেইফালে ইমান উন্নতটো নিদিলে। এতিয়া কি কৰিম, জেগা সলনি কৰিছোঁ মানে। এতিয়া এই আমাৰ সহপাঠীকেইটা মোৰ এই আহিছে, এই আৰু এইটো যে একদম বেকামা, তাতকৈ বেকাম এইটো আৰু এইটো বাৰে মাছ এইবাৰ লাজ ফাল্টু। তাৰপিছত এতিয়া এইফালে মাছ ধৰিম গাইজ, এইফালে ধৰিম এইডোখৰ জেগাত, এয়া পেনা চাফা কৰি ইয়াত। সেই গাইজ গোটেই দিন কষ্ট কৰি পেলাই এয়া আৰু ফলাফলে আছো। এইকেইটা মাছ পাইছে গোটেই দিন কষ্ট কৰি পেলাই। এয়া ধুনুকা কিধা ৰাখেগা কি খাম নহয়। এইখন আমাৰ সৰু গাঁওখন। মেৰা এই তেৰা ঠাণ্ডা লাগিছে ঐ। ঠাণ্ডা লাগিছে এইটো অলক্ষী। এই ধুনুকা খালি মছলাত মাছ দুটামান পৰিলে হৈছে। পৰিলে হৈছে। মেৰা এই তেৰা এই ধুনুকা
মোক খালি কোলা মাছ খোপা দে কি গৰু মই খোলাও মোক কাৰৈ সাঁতোৰা লাগিব মই এইবিলাক নেমানো মোৰ মাত ভাঙি আছে এইকেইটা সৰু আছে এইকেইটা তোৰ এইটো এই মেৰি যা এই সাপৰ নিচিনাটো কি মাছ তোৰা মাছ তোৰা এইটো বামি মাছ সাপৰ নিচিনা লাগিছে তাক দেখিছে এই মেৰা এ তেৰা এ তেৰা ডাঙৰটো সি ল'ব প্ৰতিবাৰে চাহ ক'ত ডাঙৰ লৈছোঁ একে সমানে লৈছোঁ হয় নহয় তাৰপিছত এইটো হ'ল তোক দিছোঁ তেৰা এইটো মেৰা মই নাখাওঁ এইটো তেৰা এইটো তেৰা গৈছোঁ সাপৰ নিচিনা সেইটো মোক পালেগৈ খাব দিলে খাম এইটো তোক দিলোঁ ল হয় কাৰটো মোক দে চেঙেলি এইকেইটা তাক দে কাৰটো কাইজনী মোক দে অ এইকেইটা গোটেই দিনৰ কষ্টৰ ফল গাইছ গোটেই দিন কাৱৈ মাছ খাই ইমান ভাল পাওঁ 600 টকা পুখুৰীত এৰি দিম গো মই হে গাইজ ফাইনেলি আমি আহি মাছ ধৰি পেলাই ঘৰ পাই গ'লো সেই মাছ চাছ ভগাই কৰি লৈ তাৰপিছত আৰু মানে ভিডিঅ'টো প্ৰথমতে নক'লোঁ মানে এণ্ডিং টাইমত হ'লেও শেষত মেইনলি কথা এটা কৈ দিছোঁ আজি মানে মাঘৰ বিহু উৰুকা বুলিহে আমি মাছ ধৰিছিলোঁ প্ৰথমতে ক'বলৈ পাহৰি গ'লোঁ সেইকাৰণে শেষত কৈ দিছোঁ আৰু নিশ্চয় বেকগ্ৰাউণ্ডত চাউণ্ড শুনিছা মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল মানে ইয়াত আমাৰ ওচৰতে পাৰ্টি খাই আছে মাঘৰ বিহু উপলক্ষে নিশ্চয় তোমালোকৰ তাতো খাইছোঁ চাগে তোমালোকৰ তাত কোনে কোনে খাইছা কমেণ্ট কৰি জনাবাচোন আৰু চ' এতিয়াৰ কাৰণে ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ আকৌ নতুন ভিডিঅ'ত লগ পাম কিবা কবিনে অঁ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইবটো কৰি দিবা আৰু এতিয়াৰ কাৰণে বাই বাই হৰ হৰ মহাদেৱ জয় অসম